হেল্ল' এভৰিৱান, এবিধ কি শাক কোনোবাই ধৰিব পাৰিছেনে? হয়তো যিসকলে খায় তেওঁলোকে ধৰিব পাৰিছে আৰু নোখোৱাবিলাকে হয়তো ধৰিব নোৱাৰিব পাৰে। এবিধ দুই ধৰণে খাব পাৰি, শাক হিচাপে খাব পাৰি আৰু খাৰ হিচাপত খাব পাৰি। আজি মই খাৰ হিচাপত বনাম, সেইটো কাৰণে এনেকৈ গাঁঠি লৈছোঁ আৰু এনেকৈ গাঁঠি লৈ হয়তো নোখোৱাসকলেও ধৰিব পাৰিছে, যিসকলৰ ঘৰত খায় কিন্তু তেওঁলোকে নাখায়। ইয়াৰ কোমলীয়া অংশটো আমি শাক হিচাপত খাব পাৰোঁ আৰু অকণমান ডাঠ হ'লে ইয়াক খাৰ হিচাপত খাওঁ। ঠিক আছে, মই নামটো কৈ দিছোঁ। এইবিধ হৈছে তিতা মৰাপাট। এয়া মৰাপাতৰ খাৰ বনাম। যদি শাক বনালোঁ হয় তেতিয়া মৰাপাতৰ শাক বুলি ক'লোঁ হয়। যিয়ে নহওক, তিতা মৰাপাট হৈছে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট উদ্ভিদ বা শাক। অসমৰ গ্ৰামাঞ্চলত তিতা মৰাপাট এবিধ শাক হিচাপে প্ৰচলিত। তিতা মৰাপাতে বিষ, জ্বৰ, পাইলছ, টিউমাৰ এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে খুব উপযোগী আৰু ভোক নালাগিলে কি হয়, তিতা মৰাপাতৰ ঠাণ্ডাৰ সঞ্চাৰৰ দ্বাৰা আমাৰ ভোক নলগা বেমাৰটো ভাল হৈ যায়। ইয়াত বহুত ধৰণৰ ভিটামিন আছে। ইয়াতে এ ভিটামিন আছে, যাৰ কাৰণে আমাৰ চকুৰ কাৰণে ভাল, বা আইৰণ বহুত আছে, সেইটো যাৰ কাৰণে আমাৰ আইৰণ কম হ'লে খাব পাৰি। এনেকুৱা ছালৰ কাৰণেও ভাল এবিধ শাক আৰু ইয়াক অতীজৰে পৰা বিভিন্ন ৰোগৰ ক্ষেত্ৰত বনৌষধি হিচাপে ব্যৱহাৰ কৰি আহিছে। আৰু এই মৰাপাটৰ পাতটো আমি শুকুৱাই লৈও খাৰ বনাই খাব পাৰোঁ, যাক আমি শুকুতা তিতা বুলি কওঁ। এই তিতাটো খোৱাৰ আগত শুকান পাতটো গৰম পানীত তিয়াই থৈ যিটো প্ৰচেছত এই কেঁচা পাতৰ খাৰ বনোৱা হয়, সেই প্ৰচেছতে বনাব পাৰি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ এৰিছোঁ। থেংক ইউ, বাই বাই।